Hello everyone, welcome to the channel. আজি আমি ক্লাছ 11ৰ যিবিলাক চমু প্ৰশ্নৰ উত্তৰ আছে সেইবিলাক আলোচনা কৰিম। চ' তোমালোকে মনোযোগেৰে ভিডিঅ'টো দেখিবা, ঠিক আছে? কি হ'ল এই মানুহজনকতো চিনিছাই? এই মানুহজন হৈছে তোমালোকৰ এই গদ্যটোৰ লিখক প্ৰফুল্ল দত্ত গোস্বামী। এতিয়া আমি পলম নকৰি চমু প্ৰশ্নবিলাক দেখুওৱা আৰু এইবিলাকত মাৰ্ক থাকিব 1 মাৰ্ককৈ। চ' প্ৰথম কুৱেশ্যনটো আছিল কি, ছফাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ? ইয়াৰ উত্তৰ হ'ব যে ছফাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আৱিষ্কাৰ। আৰু 2 নম্বৰ কুৱেশ্যনটো আছিল যে গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে? ইয়াৰ উত্তৰটো হ'ব যে গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে। আৰু 3 নম্বৰ কুৱেশ্যনটো আছিল যে ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল? ইয়াৰ উত্তৰটো হ'ব ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল। এইদৰে কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চবাব আৰু হজম কৰিব। 4 নম্বৰ কুৱেশ্যনটো দেখা কি যে 4 নম্বৰ কুৱেশ্যনটো আছিল যে বিদ্যাৰ অনুশীলন নহ'লে কি হয়? ইয়াৰ উত্তৰটো হ'ব যে বিদ্যাৰ অনুশীলন নহ'লে মানুহৰ মন ভীৰুতা আৰু কুসংস্কাৰে আৱৰি ৰাখে। 5 নম্বৰ কুৱেশ্যনটো কি আছিল যে কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত, ইয়াত কি আছে যে বিদেশত প্ৰচলিত যোজনা কি, বিদেশত প্ৰচলিত যোজনা আছে, কুৱেশ্যনটো আৰু শুদ্ধ হোৱা নাই, ঠিক আছে? এই কুৱেশ্যনটো হ'ব কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত কি কি যোজনা প্ৰচলিত আছে? ইয়াৰ উত্তৰ যে আছে, উত্তৰটো হ'ব কি যে কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে চীন দেশত প্ৰচলিত যোজনা, ঠিক আছে? চীন দেশত প্ৰচলিত যোজনা। কিতাপ মেলা মানেই হ'ল লাভ। বিধান লকে চোৰাং কাম নকৰে। আলবানিয়াত প্ৰচলিত যোজনা, যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু 4টা। এতিয়া আমি চমু 2 মাৰ্কী কুৱেশ্যনবিলাক দেখিম, ঠিক আছে? চ' ফাৰ্ষ্ট কুৱেশ্যনটো আছিল হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল? চ' ইয়াৰ উত্তৰটো হ'ব কি যে হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল। তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে। অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে, এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা জগাইছিল। 2 নম্বৰ কুৱেশ্যনটো আছিল আনন্দৰাম ঢেকীয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত হ'ব এইটো, ঠিক আছে? সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব যে আনন্দৰাম ঢেকীয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক মন্তব্য কৰিছিল, হেৰা মিত্ৰসকল, বিদ্যা উপকাৰৰ বাদে আন একো নহয়। সভ্য আৰু সুখী হ'ব বিচাৰিলে ইংৰাজৰ দৰে কৃষি আৰু শিল্প কৰিব লাগে। অজ্ঞানী হোৱাৰ বাবে এইবোৰ একো বুজি নোপোৱা আৰু বুজিবলৈও চেষ্টা নকৰা। বিদ্যা আৰু জ্ঞানেই উন্নতিৰ মূল্য। আৰু 3 নম্বৰ কুৱেশ্যনটো আছিল দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে? প্ৰবন্ধটিৰ আধাৰত বিচাৰ কৰা, ঠিক আছে? প্ৰবন্ধটিৰ আধাৰত বিচাৰ কৰিবলৈ কৈছে। চ' ইয়াৰ উত্তৰটো কি হ'ব যে গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ, ঠিক আছে? গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ। একোখন কিতাপে যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায় তেতিয়া শাসন যন্ত্ৰ কঁপি উঠে। সত্যৰ বিম্ব দাঙি ধৰাত কিতাপে সহায় কৰে। ভীৰুতা আৰু কুসংস্কাৰ আঁতৰ কৰে। এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে। 4 নম্বৰ কুৱেশ্যনটো আছিল যে সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে? হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা। চ' ইয়াৰ উত্তৰটো হ'ব যে হেলেন কেলাৰে কেঁচুৱাতে দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল। তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে। অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে, এনেবোৰ কাৰণেই মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল। 5 নম্বৰ কুৱেশ্যনটো আছিল কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকহে হত্যা কৰে। কথাষাৰ ব্যাখ্যা কৰিবলৈ কৈছে, ঠিক আছে? ইয়াৰ উত্তৰটো হ'ব
একোখন কিতাপে যেতিয়া মানুহৰ ভয় কুসংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে। তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়। বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে। ৰাইজে নিজৰ গন্তব্যস্থান পাবই। সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকেই মিল্টনে মন্তব্য কৰিছিল, কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা। যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে, কিন্তু যি সঁচ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে।